নমস্কাৰ প্ৰিয় দৰ্শক, ওয়েলকাম টু মাই মিনাছ কিচেন এ টু জেড চেনেললৈ। আজি বাঁহগাজ এটা লৈছোঁ আৰু বাঁহগাজটো আগটো কাটি লৈছোঁ। কাটি লোৱাৰ পাছত বাকলিখিনি গুচাই লওঁ। এয়া বাকলি গুচাইছোঁ। গোটেই বাঁহগাজটো সম্পূৰ্ণকৈ বাকলি গুচাই লওঁ। গোটেই বাঁহগাজটো ভালকৈ বাকলি গুচাই ল'ব লাগিব আৰু এয়া গুচাই হৈ গৈছে। এয়া বাঁহগাজটো কাটি লৈছোঁ। খৰিচাটো এফাল এফাল খাই ভাল পাওঁ কাৰণে মই অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কিছুমানে ৰুকুনিৰে ৰুকি লয় মিহিকৈ, মই কিন্তু কটাৰীয়ে কাটি লৈছোঁ। পিচটো ডাঙৰ হ'ব লাগে, খাই ভাল পাওঁ। আমাৰ মানুহে এনেকৈ কাটি ৰাখে। আচাৰ বনাবলগীয়া হ'লে মিহিকৈ কাটি ল'ব লাগিব, তেতিয়া মছলাখিনি ভালকৈ মিহলি হয়। আপোনালোকে খাই ভাল পায়নে? আমি কিন্তু খুব ভাল পাওঁ খাই। আৰু ইয়াৰ যেতিয়া টেঙা হয়, টেঙাৰ গোন্ধটো বহুত ভাল লাগে। বাঁহগাজখিনি কাটি হৈ গৈছে আৰু এতিয়া চিচা বৈয়ামটোত বাঁহগাজখিনি ভৰাই লওঁ। গোটেইখিনি ভৰাই লোৱাৰ পাছত ইয়াত পানী ঢালিম। এয়া ভৰাই হৈ গৈছে। ইয়াত ফিল্টাৰ কৰা পানী ঢালিব লাগিব। ফিল্টাৰ কৰা পানী ঢালিলে কেতিয়াও ক'লা নপৰে, বগা হৈ থাকিব, চকচকীয়া হয় আৰু এবছৰ দুবছৰ ব্যৱহাৰ কৰিব পাৰিম। যেতিয়া ইচ্ছা তেতিয়া খাব পাৰিম, মাংসৰ লগত বা মাছৰ লগত। খৰিচাখিনিত পানী ঢালিছোঁ, ফিল্টাৰ কৰা পানী ঢালিছোঁ। খৰিচাখিনি সম্পূৰ্ণ পানীৰে বুৰ খাই থাকিব লাগিব। শাওণ মাহত সকলোৱে এনেকৈ খৰিচা বনাই ৰাখে বাঁহগাজখিনি, কাৰণ পাছতীয়া বাঁহগাজখিনি সম্পূৰ্ণ এডাল বাঁহ নহয়, বেয়া হৈ যায়। সেইকাৰণে শাওণ মাহত সকলোৱে খৰিচা বনাই থয়, নষ্ট হ'বলৈ নিদিয়ে। আৰু ভালকৈ ফিল্টাৰ কৰা পানীৰে এনেকৈ বৈয়ামত থ'লে গোটেই বছৰ জুৰি খাব পাৰি। যেতিয়া ইচ্ছা তেতিয়া অলপ অলপ উলিয়াই ব্যৱহাৰ কৰিব পাৰি। দুটা বাঁহগাজ কাটিছিলোঁ, এটা কেমেৰাত দেখালোঁ আৰু আনটো কেমেৰাত নেদেখালোঁ। দুয়োখিনিকে একেলগে ভৰাই ল'লোঁ আৰু ফিল্টাৰ পানী দি ৰাখিছোঁ। আজি 25 দিনমান হ'ল, এতিয়াও কি ধুনীয়া হৈ আছে, চকচকীয়া হৈ আছে। এয়া দেখিছেনে? বগা হৈ আছে কি ধুনীয়াকৈ। আৰু এয়া খৰিচাৰ পানীখিনি দেখিছেনে? এই খৰিচা পানীখিনিও ঔষধি কাম কৰে। যেতিয়া খুদুৱে বা বৰলে কামোৰে তেতিয়া সেই কামোৰা ঠাইত লগাব লাগে, তৎক্ষণাতে বিষ নাইকিয়া হয় আৰু আৰাম পায়। এই খৰিচা যেতিয়া ইচ্ছা তেতিয়া আমি গোটেই বছৰটো উলিয়াই খাব পাৰিম। এই বাঁহগাজখিনি এতিয়া ৰ'দত দি আচাৰো বনাব পাৰিব বা শুকুৱাই পেলাইও ৰাখিব পাৰিব। নহ'লে ইচ্ছা কৰিলে গোটেই বছৰটো অকণ অকণ উলিয়াই খাব পাৰিব। কেতিয়াও বেয়া নহয়, কাৰণ ফিল্টাৰ পানী দি ৰাখিছোঁ। আজি 25 দিনতো একো বেয়া হোৱা নাই। যেনেকৈ কাটি ভৰাইছিলোঁ তেনেকুৱাই হৈ আছে। মোৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আকৌ এটা নতুন ৰেচিপি লৈ আহিম, আকৌ লগ পাম। বাই বাই।